আমি যাই আছোঁ কামাখ্যা মন্দিৰ বাছত উঠিছোঁ এয়া কামাখ্যা মন্দিৰ আহি পালোঁ চেণ্ডেল থলোঁ আৰু টিকটটো দিলে চাকি বেলপাত প্ৰসাদ ফুল ধূপ নৈবেদ্য সকলোবোৰ ইয়াতে পোৱা যায় আৰু ইয়াৰ পৰাই আমিও ল'ম সকলোবিলাক পৰিৱেশটো বহুত ভাল লাগিছে ফ্ৰেণ্ডছ আপোনালোকেও আহিবচোন যোনে অহা নাই একবাৰ আহি যাব আমাৰ ওচৰত আহি ফ্ৰেণ্ডছ ইমানেই বেছি ভাল লাগিছে যেন ইয়াতে থাকি দিও এনেকুৱা লাগিছে এতিয়া আমি শিৱকুণ্ড যাম শিৱকুণ্ড মানে পুখুৰী তাত আমি ভৰি হাত ধুই ল'ম আৰু ভৰি হাত ধুই আহি আমি ইয়াত চাকিও জ্বলাম চাকি জ্বলোৱাটো দেখুৱাম বাৰু কিন্তু মাৰ গহ্বৰত একেবাৰে মোবাইল নিবলৈ নিদিয়ে ফ্ৰেণ্ডছ গতিকে মই ভিডিঅ' কৰিব নোৱাৰিম চাকি জ্বলোৱাটো দেখুৱাম বাৰু আৰু এই মানুহজন মোৰ যাই আছে তেখেতে ফ্ৰেণ্ডছ এখন ভৰি দি খোজকাঢ়ি আছে তেখেতৰ বহুত ডাঙৰ এটা এক্সিডেণ্ট গৈছিল সেইকাৰণে এখন ভৰি প্লাষ্টিক হয় চাকি জ্বলাই আহি অলপমান জিৰাইছোঁ আৰু মানুহবিলাকো চাইছোঁ ফ্ৰেণ্ডছ বহুত দূৰৰ মানুহ আহিছে ফ্ৰেণ্ডছ আমাৰ অসমৰ অলপ কম বাহিৰৰ বহুত বেছি মানুহ আহিছে শিলবোৰ ইমান ধুনীয়াকৈ কাটিছে বিশ্বকৰ্মাই আমি এতিয়া মাৰ ওচৰৰ পৰা আহিলোঁ মানে গহ্বৰৰ পৰা আহিলোঁ এতিয়া 12টা বাজিছে আমি খাবলৈ লৈছোঁ মানুহখিনিয়ে মাক কেনেকৈ প্ৰাৰ্থনা কৰিছে মন্দিৰৰ এই বিগ্ৰহবোৰ যে দেখিছে ফ্ৰেণ্ডছ এইবিলাক সকলো সোণৰ হয় আৰু আটাইতকৈ ডাঙৰ এই বিগ্ৰহটো দিছে মুকেশ আম্বানীয়ে আজিহে জানিলোঁ ফ্ৰেণ্ডছ জনাই নাছিলোঁ আৰু এতিয়া আমি ইয়াত বহিছোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই